প্ৰতিটো যাত্ৰাই এটা কাহিনী এৰি থৈ যায় আৰু জিৰ'ই মোক এনেকুৱা এটা কাহিনী দিছে যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াৰ পাহাৰ, নিস্তব্ধতা আৰু ইয়াৰ মুহূৰ্তবোৰ সদায় মোৰ হৃদয়ৰ একোণত থাকিব। যদিও আজি জিৰ' ভেলীক বিদায় দিম, কিন্তু তাৰ আগতে জিৰ' ভেলীত থকা 3টা ধুনীয়া প্লেচ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ জিৰ' ৰাইডৰ অন্য এটা এপিছডলৈ। আজি জিৰ'ত আমাৰ শেষৰটো দিন আৰু প্ৰায় 11টামান বজাত আমি হোটেল চেক আউট কৰি ইয়াৰ পৰা ওলাই দিব লাগিব। তাৰ আগতে যিমান পাৰোঁ আমি আজি ফুৰিবলৈ চেষ্টা কৰিম আৰু জিৰ'খনত বহুত বস্তু আচলতে আনএক্সপ্ল'ৰ্ড থাকি গ'ল। আমি ট্ৰাই কৰিম আজি 3টা জেগা কভাৰ কৰিবলৈ। এটা হৈছে পেমা য়ালং বুলি এটুকুৰা জেগা আছে, ভিউ পইণ্ট, তালৈ যাম বুলি ভাবিছোঁ। হং ভিলেজলৈ যাম বুলি ভাবিছোঁ আৰু এটা মন্দিৰ এটা আছে, সেই মন্দিৰটো তালৈ যাম বুলি ভাবিছোঁ। দেখা যাওক কিমান আমি কভাৰ কৰিব পাৰোঁ। যদি পাৰোঁ গোটেইকেইটা বস্তু ভালদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইডোখৰতে ভাল লাগিছে আৰু আমি ওলাই আহিছিলে, বৰষুণটো আকৌ দিলে। আমি ৰেইনকোটটো লগাই ল'লোঁ গোটেইকেইটাই, ৰেইনকোট লগাই এতিয়া যাম আৰু পাহাৰত বতৰ এনেকুৱাই, বৰষুণ দিবই। চ' আমি জেগাডোখৰ ওচৰত পাই গ'লোহি, কিন্তু আমি অলপ ট্ৰেকিং কৰিব লাগিব যেন লাগিছে, মানে যিকেইটা ষ্টেপ দেখিছোঁ। আৰু এইটো পাহাৰটো দেখিছে নহয়, এনেকুৱাকৈ সেইফালে যাব লাগিব। মই দেখাই আছোঁ আপোনালোকক। প্ৰথম আমি বাইকখিনি ইয়াতে পাৰ্ক কৰি ল'লোঁ ধুনীয়াকৈ। মই ৰাস্তাটো এবাৰ আপোনালোকক দেখাই দিওঁ হা। এইটো ওপৰত ষ্টেপ দেখিছোঁ বাৰু, কিমান ডোখৰলৈকে আছে নাজানো, কিন্তু এইটো ৰাস্তা মানে এনেকুৱাকৈ যাব লাগিব। আৰু তাতে দি আছে বৰষুণ, আৰু কি কৰিব আৰু উপায় নাই। আৰু জাষ্ট আহিছিলোঁহে, এইটো পূৰা জোক লাগি গ'ল। তো ভালকৈ যাব লাগিব, জোক চোকৰ খাতৰা আছে। সেইটো এতিয়া মই কেনেকৈ যাওঁ সেইটোৱে। চ' জেগাটো অলপ ৰিস্কি কিন্তু দেই, জোকলৈ ভয় কৰা মানুহে ঘপককৈ নাহিব। আৰু ক'ৰ পৰা জোক লাগিছে গমেই নাপাওঁ। এইবোৰ গছবোৰ আছে যে, সিহঁতে তাৰ পৰা জঁপিয়াই দিছে চাগে আমাৰ আগত। চ' ফাইনেলি আমি আহি পাই গ'লোহি পেমা য়ালং। এই টুকুৰা হৈছে ঠাই টুকুৰা, আৰু মোৰ পিছফালে ভিউ আপোনালোকে চাওক, মই দেখাই দিছোঁ ৰ'ব। গোটেই জিৰ'খন দেখি আছে ইয়াৰ পৰা। সেইটো জিৰ' এয়াৰপৰ্ট, এইটো দেখিছে নহয়, এইটো হৈছে জিৰ' এয়াৰপৰ্ট, এয়া জিৰ' টাউন। আৰু জিৰ'লৈ আহিলে আপোনালোকে পেমা য়ালং একেবাৰে মিছ নকৰিব, কাৰণ ইয়াৰ পৰা সকলোবোৰ দেখি থাকি জিৰ'ৰ আপুনি সেইফালে চাব পাৰে। মই আপোনালোকক ভালকৈ দেখাই দিম। ইয়াত একেবাৰে এয়াৰপৰ্ট, জিৰ'ৰ যিটো এয়াৰপৰ্টটোৰ পৰা আদি কৰি জিৰ' টাউনৰ পৰা আদি কৰি য'ত মিউজিক ফেষ্টিভেল পতা হয়, জিৰ' মিউজিক ফেষ্টিভেলৰ কাৰণে আচলতে জিৰ' বিশেষকৈ ফেমাছ। তো জিৰ' মিউজিক ফেষ্টিভেল যিটুকুৰা জেগা ইয়াতে আছে, আৰু গোটেই চহৰখন ধুনীয়াকৈ ওলাই আছে, সৰু সৰু ৰাস্তা আৰু খেতিপথাৰ, যিবোৰ জিৰ' বুলি ক'লে আচলতে খেতিপথাৰৰ কাৰণে বিখ্যাত। ইয়াত যিবোৰ খেতি আপাতানি লোকসকলে যি খেতি কৰে, তো ইয়ালৈ আহিব আপোনালোক আৰু ইয়াৰ পৰা সকলোবোৰ ভিউ ধুনীয়াকৈ এনজয় কৰি যাব। তো ইয়াতে মই জিৰ'ৰে খুৰা এজন লগ পালোঁ, তেওঁ অকণমান জিৰ'ৰ বিষয়ে কৈ দিব। हाँ हाँ, देशवासियों को नमस्कार। यहाँ अभी फिलहाल हम लोग यहाँ पमुएला में खड़ा है, जो असम से मेरे भाई लोग यहाँ पहुँच के बैठा हुआ है, और कहीं छत्तीसगढ़ से, महाराष्ट्र से आया हूँ। मैं हूँ बस्ती का, यहाँ अरुणाचल विकास परिषद वासमुस डिस्ट्रिक्ट के प्रेसिडेंट डॉक्टर पुण्यमूलम। मैं यहाँ खड़ा है, और जो थोड़ा सा जब मैं जीरो को थोड़ा सा जस्ट बता दूँगा। ये जीरो है, ये जीरो में पूरा यहाँ से पमुएला से पूरा देख सकते हैं। जीरो इज द बेली, द कप ऑफ द बेली, जैसे कि जीरो कटोरी जैसा है। यहाँ साइड बाय साइड ये पहाड़ है जो बीच में खेती है, इसलिए जीरो को मीन्स कप ऑफ बेली बोलता है। इसलिए जीरो में यहाँ दिखाई दे रहा होम विलेज और हारी, देन बुला, देन ताजांग,
देन यहाँ तरफ इस तरफ जस्ट यहाँ में आते हैं कि हिजा बस्ती। हिजा को थोड़ा सा ये कम दिखाई दे रहा है। हिजा इस तरफ में हिजा है। हिजा का बाद में दूता है। दूता का बाद में बामी मिची है। इसका बाद मुडांग तागे है। सॉरी, मुडांग तागे का बाद बामी मिची है। जब यहाँ में बामी मिची में सामने आ जाता है, या अभी यहाँ से पूरा माने जीरो को दिखाई देता है। अभी ग्रीन सीजन है। तब जस्ट सितंबर 24 से यहाँ जीरो म्यूजिक फेस्टिवल शुरू होने जा रहा है। That's why I welcome each and everyone to watch the enjoy Zero Festival. टूरिस्ट के लिए तो एक्चुअली आप टूरिस्ट के लिए अगर आप ट्रेडिशनली या फेस्टिवली तो रीति रिवाज को देखना चाहे तो मार्च में आइए। मार्च ये 19 से शुरू होकर 21, 22, 25 दैट मार्च लास्ट तक वो आप कंटिन्यूली सीरीज बाय सीरीज वो मार्च में को फेस्टिवल मिलेंगे। तो अगर इसका और आप चाहे तो जुलाई में आएगा। जुलाई में ड्रीप फेस्टिवल, क्रॉप फेस्टिवल होता है। हाँ, क्रॉप फेस्टिवल, ड्रीप फेस्टिवल जो ऑफिशियली ये 5 जुलाई और 6 जुलाई को करते हैं। एडवांस भी करते हैं लेकिन क्रॉप के साथ रिलेटेड। हाँ, क्रॉप फेस्टिवल है। और ड्रीप यो को फेस्टिवल टोटली वो नियम रिवाज का है, मेरे जमाना बुजुर्ग का है। और जनवरी को एक फेस्टिवल होता है। वो इंडिविजुअल वो फेस्टिवल है जो जिसका गर्भ है, जो मिथुन गाय करता है, काट के वो लोग प्रसाद जैसा उसको बांटता है। वो जिसका कैपेबल है उसको करके वो करता है। और वर्ल्ड हेरिटेज साइट का कुछ मिला है? हाँ, ये जीरो ये अपतानी वैली को जीरो विलेज को वर्ल्ड हेरिटेज विलेज को अगर होने जा रहा है। ये एक माने यूनिक ये यूनेस्को विलेज है ना। সো আমি যিটো ভিউ পইণ্টত আছিলোঁ পোমা ইয়ালং জেগাডোখৰ বহুত ওপৰত আছিলে। চ' পাহাৰৰ টিলা আৰু তাৰ পৰা আমি এতিয়া নামি গৈ আছোঁ। এতিয়া আমি হং ভিলেজৰ দিশে গৈ আছোঁ। চ' এফালেদি আমি সোমাই যাব লাগিব এতিয়া হং ভিলেজলৈ। গৈ থাকোঁ। হং ভিলেজত আমি বেছি সময় দিব নোৱাৰিম, প্ৰায় আধা ঘণ্টামানৰ ভিতৰতে তাৰ পৰা ওলাবলৈ আমি চেষ্টা কৰিম। কাৰণ আমাৰ শিৱলিংগো চাবলৈ আছে আৰু আজি ঘূৰি যাবলৈও আছে। আমাৰ ইয়াৰ পৰা সাপেখাতিলৈ প্ৰায় 300 কিলোমিটাৰৰ ওচৰতে হয়। চ' লাগি যাব 7-8 ঘণ্টা। ইয়াত আপোনালোকে চাব পাৰে গাঁৱৰ মানুহবোৰে এনেকৈ পিছফালে বেগ লৈ লৈ ক'ৰবালৈ গৈছে। ইয়াতে আৰু বেলেগ বেলেগ ভিলেজো আছে। এফালে ডিকু ভিলেজ বুলি এখনলৈ যায়, ডুকু ভিলেজ। তো হং ভিলেজ এফালে এটুকুৰাতে হ'ব লাগে। তো চিধা ৰাস্তাত আহি থাকিলে আপোনালোকে এই চাইনবৰ্ডখন পাব হং। চ' এইখিনিৰ পৰাই হং ভিলেজখন একচুৱেলি ষ্টাৰ্ট হৈ গৈছে, চাব পাৰে আপোনালোকে। ইয়াতে এইবোৰ আপাতানি মানুহ আছে। আপাতানি ট্ৰাইবৰ মানুহবোৰ আমি ইয়াতে দেখিবলৈ পাইছোঁ বহুত মানুহ। বা ভিউ চাওকচোন আপোনালোকে, ইমান ধুনীয়া লাগিছে। এই গছবোৰ চাওক, বাঁহ গছবোৰ সৰু সৰু বাঁহ একদম, কিন্তু বহুত ধুনীয়া লাগিছে বাঁহখিনি। বা মজা। এইফালে চাওক তগৰ ফুল চাগে কিবা। তগৰ নহয়, তগৰৰ নিচিনাই লাগিছে, তগৰ ফুলে হ'ব চাগে। কিমান ধুনীয়া লাগিছে চাওক। বাহ, এইখনে হৈছে হং ভিলেজ। তো আপোনালোকে আহিলে মানে হং ভিলেজ একেবাৰে মিছ নকৰিব। ভিউ চাওক আপোনালোকে, কিমান মজা, কিমান মজা ভিউ চাওক। আৰু ঠাণ্ডা দিনততো আৰু মজা লাগিব চাগে। আৰু আমাৰ এতিয়া ফুৰা সময় আহিছে, বেছি দিন নাই।
বাৰিষা ছিজনটো যাবলৈ। বাৰিষা ছিজনটো যোৱা মানে আৰু পূৰা সময় পূৰা আহি গ'ল আৰু। চ' নতুন নতুন ভিডিঅ' বনাম, নতুন নতুন ঠাইলৈ যাম, আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। আপোনালোকে মোৰ লগত বনি থাকিব আৰু মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। তেতিয়া মই অলপ উৎসাহ পাম আৰু ভিডিঅ' বনাই যাবলৈ। চ' থেংক ইউ সকলোকে, আপোনালোকে মোৰ চেনেলটোৰ সৈতে বনি থকাৰ কাৰণে ইমান দিন। বাহ কি মজা চক। চ' আমি ৰুমলৈ আহিলোঁ আৰু ৰুমত আহি আমি বস্তু পেক কৰি হৈ গ'ল আমাৰ। আৰু এইফালে চাব পাৰে পূৰা পেকিং মজা। আৰু যাবলৈ ৰেডি হ'লোঁ আমি এতিয়া ইয়াৰ পৰা আমি যাম শিৱলিঙত অকণমান চাই মেলি তাৰপিছত আমি আকৌ ঘৰলৈ বুলি উভতি দিম। চ' আমি হোটেল পাই গ'লোহি। এইখন হোটেল ওচৰতে আছে আৰু ইয়াৰ পৰা অকণমান আগলৈ গ'লে মানে জিৰ'খন পাই যাব। জিৰ'খন পোৱাৰ আগে দুখন ধাবা আছে। তো আগতো এখন আছে, ইয়াতো এখন আছে। এইখনতো খাব পাৰে, হোটেল চেৰি বুলি আছে। তো ইয়াতে আমি খাই লওঁ, তাৰপিছত শিৱলিং চাবলৈ যাম। চ' আমি পাই গ'লোহি সিদ্ধেশ্বৰনাথ টেম্পল বা শিৱলিং, নেচাৰেল শিৱলিং বুলি যিটো কোৱা হয়। তো এইটো ৰাস্তাইদি যাব লাগিব। তো ইয়াৰ পৰা আপুনি চাকি তাকি লওঁ বুলি ক'লে ল'ব পাৰে ধুনীয়াকৈ। তো যাওঁ আমি এতিয়া টেম্পলটোলৈ। এইখিনিৰ পৰা আৰু 20 মিটাৰ আৰু পালোহি আৰু এই টাৰ্ণিংটো পাৰ হ'লে। কি হ'ল? এইফালে ফচি গৈছিলে, মই ৰৈ দিলোঁ বাৰু তাতে। তো এইটোৱে হৈছে টেম্পলটো। আমি টেম্পলটোৰ ওচৰলৈ যাম। তো এইফালেদি যাব লাগিব। চ' এই ঠাইটুকুৰা হৈছে জিৰ'ৰ কাৰ্ডো নামৰ ঠাইটুকুৰাত এই সিদ্ধেশ্বৰনাথ টেম্পলটো আছে আৰু ইয়াক নেচাৰেল শিৱলিং বুলিও কোৱা হয়। আহক আমি এইটো বস্তু চাওঁগৈ, মন্দিৰটো এপাক দৰ্শন কৰোঁ। আৰু মই যিমান দূৰ গম পাইছোঁ এই শিৱলিংটো হৈছে ৱৰ্ল্ডৰ বিগেষ্ট শিৱলিং। তো আহক আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব লাগিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, অন্য এটুকুৰা নতুন ঠাইত। তেতিয়ালৈ টাটা বাই।